नों जेसेबां सानहरनो हायो बेनि 2 गुन खामानि मावगोन होननानै सासे खौरांगिरिनि सोंथिनि फिन होयो बिटिसिनि चिफ हाग्रामा महिलारि। चिरां जिल्ला औगुरिनिफ्राय आमगुरि फोनांजाब लामा गेजेरनि लांखार दैमानि सायाव दालां लुफुंनो थाखाय अन्थाइ खाम्फा गायसंनायखौ बेखेवो हाग्रामा महिलारिया। बिपिएफ सोरखारा बिसायख'थिनि समाव गले गले रादाय होबोनाय चिरां जिल्ला आमगुरिनिफ्राय औगुरि थांलाय फैलाय खालामग्रा लामायाव भुटान हादरनिफ्राय बोहैबोनाय लांखार दैमा सायाव दालां लुना होनानै हान्था मेला खालामग्रा सुबुंफोरा गोलाव समनिफ्राय गोबां खस्थ' मोनबोनायनिफ्राय रैखा मोनसिगोन। बिटिसिनि चिफ हाग्रामा महिलारिया बे दैमानि सायाव आसाम माला 3.0 आसनिनि गेजेरजों 618 मिटारसो गोलाव दालां 61.7 कौटि रांजों लुफुंनो अन्थाइ खाम्फा गायसननायखौ बेखेवो एमसिएलए जेम्स बसुमतारी आरो गोबां रायजोफोरनि नुजाथिनायाव। बिटिसि ओनसोलनि रायजो राजाफोरनो होबोनाय खोथाफोरखौ मावफुंना होनो थाखाय दासान्दि बिटिसि सोरखारखौ मुखुब नुनाय जादों। गेदेर खामानिफोरखौ मावफुंनायाव नांगौ हिसाबै सम लागोन। फारसेथिं थाबैनो मावफुंजानाय खामानिफोरा मोनफा मोनफायै फारि फारियै गोरिब दुखियाफोरनो अनसुंथाइ होनाय, सेल्फ हेल्प ग्रुप, बेकार लाइमोनफोरनो अनसुंथाइ होनाय आरो हानि पाट्टा राननायफोरखौ थाबैनो गोदान बोसोरनिफ्राय जागायनायनि बाथ्रा बुंदों बिटिसिनि चिफ हाग्रामा महिलारिया। কিন্তু দালাং আমি নিৰ্বাচনৰ সময়ত এই অঞ্চলৰ ৰাইজক আমি বহুত প্ৰতিশ্ৰুতি দিছিলোঁ যে এই ঔগুৰি আৰু আমগুৰিৰ মাজত যিটো সেই আই নদী ইয়াৰ ওপৰত দলং বনাই দিম বুলি আমি কথা দিছিলোঁ। ৰাইজৰ ওচৰত বাৰে বাৰে কথা দিয়াইছোঁ। সেই হিচাপত আমি আজি আসাম মালাৰ যিটো 25-26 আসাম মালা আণ্ডাৰৰ যিটো পইচা সেইটো দি আমি ইয়াত ঔগুৰি আৰু আমগুৰিৰ মাজত দলং আমি উদ্বোধন কৰিছোঁ। তো ইয়াৰ পিছত আমি আকৌ নিৰ্বাচনৰ সময়ত আৰু প্ৰতিশ্ৰুতি দিছিলোঁ নাঙল ভাঙাত এখন দলং লাগে। তো সিও আমি অতি সোনকালে বা 1 মাহমান লেট হ'ব পাৰে বা 2 মাহমান লেট হ'ব পাৰে, মুঠতে আমি উদ্বোধন কৰিম। পইচা অলৰেডি আছে, আমাৰ কনচেপ্ট পেপাৰ ডিপিআৰ বনাই আছে। অতি সোনকালে আৰু এই নাঙল ভাঙা নদীৰ ওপৰতো আমি এখন ডাঙৰ ব্ৰিজ বনাম। আৰু ইয়াৰ পিছত অহা বছৰত আমি এইফালে আমগুৰি কোংক্ৰাজৰা ইয়াত মাখৰা নদীৰ ওপৰতো আমি নতুন ব্ৰিজ বনাম। তো আমাৰ এনেকুৱা ইলেকশ্যন সময়ত বহুত কথা দিয়া আছে ৰাইজৰ মাজত, ৰাস্তাৰ কথা, দলঙৰ কথা বা ক'ৰবা এনেকুৱা গৰীব দুখীয়াসকলক পইচা দিয়াৰ কথা বা সেল্ফ হেল্প গ্ৰুপক পইচা দিয়াৰ কথা বা আনএমপ্লয়ড ইয়থসকলক যিমান পাৰে সহায় কৰা, সেইখিনি প্ৰতিশ্ৰুতি আমি ইলেকশ্যন সময়ত দি আহিছোঁ। সেইটো আমি এতিয়া কৰি আছোঁ। আৰু আমাৰ মাটিৰ পাট্টা দিয়া সেইটো আমাৰ কামটো কৰি আছে, কিন্তু দিব পৰা হোৱা নাই। মুঠতে আমি জানুৱাৰীৰ ভিতৰত আমি দিব মাটিৰ পাট্টাটো, ফেব্ৰুৱাৰীটো দিব, জানুৱাৰীটো দিব। এইটোতো একবাৰতে চেছ কৰিব নোৱাৰে, মুঠতে 6 মাহ 7 মাহ লাগিব। ইলেকশ্যনৰ পিছত হ'লেও আমি আৰু কিছুমানক মাটিৰ পাট্টাটো আমি দিম। মুঠতে এইটো বিধানসভা নিৰ্বাচনৰ আগত কিমান পাৰ্চেণ্ট প্ৰতিশ্ৰুতি আপোনালোকে সম্পূৰ্ণ কৰিব? বিধানসভাটো বেছি দিন নাই, 4 মাহে এপ্ৰিলত হ'ব। এই 4 মাহত 1 মাহত আমাৰ প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়, কিন্তু আমাৰ কামবিলাক আৰম্ভণি হ'ব। যিমান প্ৰতিশ্ৰুতি দিছে সেইটো আৰম্ভণি হ'ব, কিন্তু কামটো শেষ নহ'ব। এইটোতো 1 বছৰ 2 বছৰ লাগিব। কিন্তু আপুনি চাওক, গৰীবসকলক পইচা দিয়া সেইটো আৰম্ভ হ'ব, সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া সেইটো আৰম্ভ হ'ব, বা ইয়থসকলক গ্ৰেণ্ড চিনাইট দিয়া সেইটো আৰম্ভ হ'ব। দলং ৰাস্তা সেইবিলাক বনাই আছোঁ আমি, আৰু মেলা আছে। আপুনি যিটো চিন্তা কৰিছে ইয়াতকৈ ডাবল আমি কাম কৰি দিম। প্ৰমোদ বড়োৰ কথা ইউপিপিএলে এটা ইছ্যু বনাই লৈছে যে হাগ্ৰামা মহিলাৰী বিজেপিৰ লগত নাছিল, কিন্তু ৰাইজক গাদ্দাৰী কৰি আকৌ বিজেপিক সমৰ্থন জনাইছে। কি মই কৰিছে না প্ৰমোদে কৰিছে? বিজেপিক ছাপোৰ্ট কৰা নকৰা এইবিলাক কথা বাদে, আমি হ'ল NDA, এইটো বিজেপি বুলি নহয়। NDAত কিমান টিম আছে, আমি একেলগেহে। কোনোবা দলক ছাপোৰ্ট কৰা নকৰাৰ কথা অহা নাই। NDA হিচাপে আমি কাম কৰিম বাছ।
ভ্ৰমণ কৰোঁতে এতিয়া ৰাস্তা নাই, এইবিলাকে ক'ব এই এছেম্বলিত যা আৰু বিধানসভা নিৰ্বাচনত চিট শ্বেয়াৰিং কেনেকুৱা হ'ব চিট শ্বেয়াৰিং সেইটোৱে কয়। NDA হিচাপে আমি কাম কৰি যাম। BPF হিচাপে কিমান চিট পাব, AGP হিচাপে কিমান চিট পাব, BJP হিচাপে কিমান চিট ল'ব, আৰু মেলা দল আছে। আমাৰ মাজত আলোচনা কৰি পেলাই য'ত যেনেকে খেলিব পাৰে ইয়াত আমি খেলিম, আৰু চৰকাৰ NDA কৰিব। অসমত NDA কৰিব? NDA নকৰে কোন কৰিব?